নমস্কাৰ, ৱেলকাম টু মাই ব্লগ। আৰু ইয়াত মায়ে পিঠা বনাই আছে আৰু এনেকুৱা টাইমতে কিজিও আহি পালেহি। গতিকে এয়া দেখিছোঁ মাহীয়েকক একদম ভাগতে ধৰিছে আৰু এয়া তাই আমাৰ ৰুমতে এনেকৈ ফটোবোৰ চাই আছিলে আৰু এয়া ৰ'দত বহি আমি কমলা খাই আছোঁ। সেয়া আৰু কিবা এটা খাব মন গ'ল, গতিকে অমৰা গছজোপা চালোঁ কিন্তু এটাও নাপালোঁ। সেইফালে আকৌ কিজিয়ে মোৰ ভিডিঅ' চাই আছে আৰু এয়া তাই যাবলৈ ওলালে আৰু গতিকে তাইৰ লগত অকণমান কথা পাতি পেলাই তাইক বাই দিলোঁ। আৰু তাৰপিছত আমি এতিয়া পিঠা বনাম। মায়ে পিঠা বনাব, মই বাৰু নবনাওঁ কাৰণ মোৰ এক্সাম আছে। গতিকে এয়া মায়ে তিল পিঠা বনাই আছে আৰু আপোনালোকে বাৰু পিঠা বনাইছেনে নাই মোক কমেণ্টত জনাব দেই। আৰু এয়া আমাৰ ঘৰত বনি আছে তিল পিঠা। আৰু এনেকুৱা টাইমতে মোৰ মনত পৰিলে যে চিকেনৰ এটা চালাড খাওঁ, গতিকে মাংস আনিব দিলোঁ আৰু এয়া মই বনালোঁ তিলৰ লগত চালাডটো। আৰু সেয়া আৰু আমি খাই আছোঁ ভণ্টি আৰু মই। ঠিক আছে তেন্তে ভিডিঅ'টো ইমানেই আছিলে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।